এই মহিলাজনী প্রশ্ন কৰি আছে, সিধা সিধি প্রশ্ন কৰি আছে। ইয়াৰ কাৰণে যদি ভুল হয়, ভুল হলে ই ফাঁসি দিলেও রাজি আছে, যদি গুলি কৰিও মাৰে তথাপিও ৰাজি আছে। কিন্তু ই চিধা চিধি প্ৰশ্নবিলাক কৰিবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আপোনালোকে এই মাইকীজনী কথাবিলাক শুনক। চিধা কথা, পোনপটীয়া প্ৰশ্ন আৰু পোনপটীয়া উত্তৰ দিব মামা। প্ৰথমতে কৈ থওঁ আপোনাক এষাৰ কথা, দেশতকৈ মোমাই ডাঙৰ নহয়। আজি মনত খুৰ ধৰাই থকা কথা কেইটামান আপোনালৈ পোনপটীয়াকৈ কৈছোঁ। যদি তাত মোৰ এই কথাকেইটাৰ বাবে ফাঁচি হয় বা গুলী অৰ্ডাৰ হয়, মই ল'বলৈ ৰাজি আছোঁ। অসমৰ জনগণ হাৰ পাইছে, শুই থকা নাই এতিয়া। যিদিনাৰ পৰা দাদাৰ সেই খবৰটো পাইছিলোঁ, সেইদিনাৰ পৰা এতিয়ালৈকে হয়তো মই নহয়, গোটেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই চাগে এতিয়া শুব পৰা নাই, টোপনি যাব পৰা নাই, যেতিয়ালৈকে আপুনি এটা সুন্দৰ অভিনয় কৰি থাকিব। তেতিয়ালৈকে কেতিয়া আপোনাৰ এই অভিনয়ৰ জৱনিকা পৰিব? মূৰ্খ বুলি ভাবিছে নেকি অসমৰ ৰাইজক, জনতাক? গণতন্ত্ৰ নহয়, শোষণতন্ত্ৰ কৰি আছে আপুনি। কি বুজাব বিচাৰিছে? সকলো সুকলমে হৈ গ'ল কাৰণে সকলো শান্তি হৈ আছে বুলি ভাবিছে নেকি? চাব দেশৰ পৰিস্থিতি কি চলি আছে, দেখিছে নহয়? বৰ বিশেষ বেছি দেৰি নালাগে আমাৰ অসমখনো জ্বলি চাই হ'বলৈ। এতিয়া চাব, কিন্তু সকলোৰে মন মগজু বহুত বেয়া হৈ আছে। আপুনি যদি সঠিক সময়ত সঠিক ৰিজাল্ট যদি ৰাইজৰ মাজলৈ প্ৰেৰণ নকৰে, কিয় আপুনি সেইকেইটাক এতিয়ালৈকে ধৰি আনিব পৰা নাই? ফেষ্টিভেল পাতিবলৈ আপুনি আপোনাৰ পৰা পাৰ্মিশ্যন দিব পাৰিলে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতক, আপোনাৰ দহা সকাম তিলনি পাতক, আমাক ক'বলগীয়া নাই। আপুনি যে আমাৰ বুকুৰ মঙহ এডোখৰ যে খাই পেলালে, আচৰিত লাগিলে, আচৰিত পাইছোঁ এই কথা খাই। আৰু এই নিউজ ককটেল কেইটামানৰ কথা কৈছোঁ, নিউজ ককটেল কেইটামান। আপোনালোকে কি এপিচোড দি আছে যে জুবিনদাৰ মৃত্যুক লৈ কি ধেমালি কৰি আছে নেকি আপোনালোকে? টুকুৰা টুকুৰা কাৰোবাৰ স্ক্ৰীনশ্বটবোৰ আনি পিনে দেখে। মানুহবিলাকে কি পাগল বনাব বিচাৰিছে নেকি মানুহবিলাকক? মানুহবোৰ কি ইমান পাগল বুলি ভাবিছে? চাব, জনসাধাৰণৰ মাথাৰ মগজু যেতিয়া উল্টা খাব নহয়, আপোনালোকৰ কিন্তু নিষ্ঠা নাথাকিব সেইটো সময়ত। আচলতে কেনেকৈ পাৰিলে মাৰি পেলাবলৈ? কেনেকৈ পাৰিলি তহঁতি? আৰু ক'ত লুকুৱাই থৈছে আপুনি সেইকেইটাক? শেখৰ, চাধা, চোন, শ্যামল এইকেইটা ক'ত আছে? শ্যাম কানু নে কি আছিলে এইকেইটা? ক'ত আছে এইকেইটা? আপুনি ৰাইজৰ মাজলৈ এৰি দিয়া নাই কিয়? আইনৰ সুৰুঙাৰে আপুনি সিহঁতক সৰকাই মুক্ত আকাশৰ তলত মুকলিভাৱে ৰাখিম বুলি ভাবিছে নেকি? ভুল ভাবিছে তেতিয়াহ'লে। যদি সিহঁতক মুক্ত আকাশৰ মনৰ তলত যদি আপুনি থাকিব দিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি অশান্তি ভোগ কৰিব লাগিব। প্ৰথম কিন্তু টাৰ্গেট হ'ব আপোনাক। হৈ থকা নাই মামা, আপোনাক চিধা প্ৰশ্ন কৰিছোঁ, চিধা উত্তৰ দিব আপুনি। কেতিয়া আপুনি সেই পাখণ্ডকেইটাক ৰাইজৰ মাজলৈ এৰি দিব? ক'ত গ'ল দাদাৰ মোবাইলটো? কাৰ হাতত আছে? নিজৰ ঘৰ সংসাৰখনৰ এপিচোড উলিয়াব। আলবাল নিউজ বজাই নাথাকিব, মগজু বেয়া হৈ আছে এতিয়া। আৰু এই কেইজনমান ভদ্ৰ মহিলাৰ, মুখা পিন্ধা ভদ্ৰ মহিলাৰ অভদ্ৰ চৰিত্ৰহীন মানুহ কেইজনমানৰ কথা কৈছোঁ। আপোনালোকে যে লিখি আছে গৰিমাবৰ বিষয়ে, কাপোৰ কানিক লৈ পিনে, সাজ পোছাকৰ লৈ পিনে যে পিন্ধি আছে, আপোনালোকে কি আপোনালোকৰ মানুহজন মৰি যাব বুলি ঘৰত কি আপোনালোকে বিধৱা সাজযোৰ কিনি এতিয়া গোটাই থৈছে নেকি? কাৰোবাৰ ঘৰত তেনেকুৱা কাপোৰ নাথাকিবও পাৰে। সেই মানুহজনী কান্দি কাটি মুখখন ফুলি গৈছে, দেখা নাই আপোনালোকে? তেখেতৰ বিষয়ে যে আপোনালোকে ইমান বেয়াকৈ লিখিবলৈ আহিছে, যেতিয়া আপোনালোকৰ ঘৰত আপোনালোকৰ নিজৰ নিজৰ মানুহজন ঢুকাই যাব তেতিয়া গম পাব। তেখেতে ভুল হৈছে, এটা কথা মানি লৈছোঁ। তেখেতে লাইভ ভিডিঅ' কৰি নামটো কি আছিলে, সিদ্ধাৰ্থৰ বিষয়ে তেনেকৈ কোৱাত আপোনালোকে সেইটো ভুল ভাবিছে। এগৰাকী নাৰ্ছৰ পৰা লৈছিলে, চিষ্টাৰ এগৰাকীৰ পৰা লৈছিলে। তেওঁলোকে চেলাইন লগালেও চেলাইন খুলি দিয়ে বোলে জুবিনদাই। মেডিচিন খুৱাব বিচাৰিলেও নাখায়, যেতিয়ালৈকে সিদ্ধাৰ্থ নকয় তেতিয়ালৈকে নাখায়। হাড়ে হিমজুৱে সিদ্ধাৰ্থক দাদাই ভাল পাইছিলে। আৰু ভালপোৱাৰ অভিনয় কৰি মূৰৰ পৰা ভৰিলৈকে চিনি পাই লাষ্টত সেই ভালপোৱাই কাল হ'ল দাদাৰো। আৰু মামাক কৈছোঁ, চিধাকৈ কৈছোঁ, মামা উলিয়াই দিয়ক ৰাইজৰ মাজলৈ, আৰু অতি সোনকালে তদন্ত আৰম্ভ কৰক। যদি নকৰে, ক'ৰ পৰা কৰিব? কাৰণ খলনায়কজন আপুনিয়ে হয় না। ৱৰ্ল্ডৰ বেষ্ট এক্টৰ আপুনি, বেষ্ট অফ দ্য বেষ্ট এক্টৰ এৱাৰ্ড আপোনাক দিব লাগিছিলে। যি জুবিনদাই বেয়া পাইছিলে পলিটিক্স নকৰিবা বন্ধু। আপুনি পলিটিক্সৰ মাজলৈ মানুহজনক মাৰি খাই প্ৰেছ পেপাৰ পুহি খোৱা শেষ হোৱাই নাই, তাৰ পাছতো আপোনালোকে এতিয়া মানুহগৰাকী ৰাজনীতিৰ মাজলৈ ভৰাই আনিছে। কি ভাবুকি দিছে নেকি কিবা মাৰিম বুলি? কিবা ভয় খুৱাইছে নেকি আপোনালোকে তেখেতক? ইমান ভয়ত আছে যে তেওঁ? আচলতে ভয় নহয়, দুখত আছে। মানুহগৰাকী নিজৰ স্বামীৰ গোটেই জীৱনৰ বাবে হেৰুৱাইছে। তেখেতৰ কেনেকুৱা হ'ব? আমি অনুৰাগীহে, আমি তেখেতৰ বহুত নিলগত থকা বন্ধুহে। আমিয়ে যদি শুব পৰা নাই, খাব পৰা নাই, তেতিয়াহ'লে তেখেতৰ পত্নীয়ে কেনেকৈ খাব শুব পাৰিব? তেখেতৰ আপোনালোকৰ মন মগজুত নাই নেকি? ইমান বেয়া কৈছে, এগৰাকী তিৰোতাৰ বিষয়ে লিখি আছে, কৈ আছে। কাৰোবাৰ লগত ফটো কপি মাৰিলে বুলি কোনোবা বেয়া হ'ব পাৰে নেকি?
একপি ফটো হয়তো নামাৰিবও পাৰে, এআইত বনাবও পাৰে। আপোনালোকে কেনেকৈ গম পাইছে যে একপি ফটো এনেকুৱাই হয়? কাপোৰৰ লগত লাগি আছে আপোনালোকে ৰাখি থৈছে নিজৰ মানুহজন মৰিব বগা সাজ। মোৰ ঘৰতে তেনেকুৱা বগা সাজযোৰ নাপায়, মই ৰাখাই থোৱা নাই। আজি যদি মোৰ মানুহজন মৰি যায় বা কোনোবাই মৰি যায়, মই তেনেকুৱা কাপোৰযোৰ পিন্ধিবলৈ মই ভাল, কোনোবাই মোক পিন্ধাই দিবহি লাগিব, তেতিয়াহে মই পাম। মোৰ মানুহজন মৰি যাব, ছিংগাপুৰ গৈছে, মোৰ মানুহজন মৰি যাব বুলি তেওঁ ড্ৰেছ পোছাক ৰেডি কৰি থৈছিলে নেকি? এনেকুৱা যে অবান্তৰ কিছুমান কথা কয় আপোনালোকৰ, যে ইমান মগজু নিকৃষ্ট মনৰ মানুহ যে আপোনালোক। কথাখিনি ক'বলৈ মন নাছিলে। মই পুনৰবাৰ কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয় খুব সোনকালে তদন্ত আৰম্ভ কৰক। যদি আৰম্ভ নকৰে তেতিয়াহ'লে অসম জ্বলি ছাই হ'বলৈ আৰু বৰ বিশেষ বেছি দিন নাই। চাব আপোনাৰ ঘৰ বাচিব কি নাবাচে, মনত ৰাখিব। বহুত কৰিলে, বহুত সহ্য কৰিলে, বহুত সহ্য কৰিলোঁ, আৰু নকৰে ৰাইজে এতিয়া। কিমান ভাল পাইছিলে জানে নহয়? দেখিলে নহয় ৰাইজে কিমান ভাল পাইছিলে? তেওঁ সাগৰক ভাল পাইছিলে, কিন্তু তেওঁ মৃত্যুত মানুহৰ সাগৰ হৈ গ'ল, দেখিছে? সেইকাৰণে পুনৰবাৰ কৈছোঁ, শিখৰ সীমান্ত চাদা ধপাত চূণ কেইটা আছে উলিয়াই দিয়ক, ৰাইজৰ মাজলৈ এৰি দিয়ক। আপোনালোকে তাক ঘেণ্টা একো কৰিব নোৱাৰে দাদাই কোৱাৰ দৰে, আৰু একো কৰিব নোৱাৰে, নকৰেও আপোনালোকে। আচল কথা আপোনালোকে নকৰে একো। সেইকাৰণে বহুত আঘাত পাইছোঁ, কষ্ট পাইছোঁ। মই নহয়, সমগ্ৰ দেশে কষ্ট পাইছে, জীৱ জন্তুৱেও কষ্ট পাইছে। গতিকে চাব, এটাই কামনা কৰিছোঁ, যিকেইজনে দাদাৰ লগত তেনেকুৱা কৰিছে, খুব শীঘ্ৰেই দাদাৰ নীতি নিয়ম নোযোৱাৰ আগতে যাতে সিহঁতৰ ঘৰতো তেনেকুৱা এটা পৰিস্থিতি হয়। আৰু এই যে আপোনালোকে একদম নিউজ ককটেলকেইটা কথা কৈছোঁ, মাইক্ৰফোন লৈ লৈ যে মুখৰ আগত সুধি আছে, টিকাত 2 চাত দি দিয়ক না, মুখেৰে বকি দিব, বমি কৰি দিব। কিহৰ তেতিয়াই আপোনালোকে কথা সুধি আছে? হা, কি কথা সুধি আছে? কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো। বৌভাগৰ বোলে বিদ্যালয়বিলাক কেঞ্চেল হৈছে, কিয় কেঞ্চেল কৰিছে? নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ হ'লেতো বহুত দিনৰ আগৰ পৰা প্লেনিং কৰা হয়, ক'ত পাতিব, কি কৰিব, কাক মাতিব, চব কথাটো আলোচনা কৰা হয়। কিয় মামাই কি গম পোৱা নাছিলে নেকি? চব চাল ওলাই থাকক। আপোনালোকে ক'বলৈ ভয় কৰিছে, সকলোৱে জানে। মুখ খুলি কাৰো ক'বলৈ সাহস হোৱা নাই। আৰু বৌ কুশলে থাকা, ভগৱানে তোমাক ইমানেই শক্তি দিয়ক, তুমি ইমানেই ভাগ্যৱতী, সৌভাগ্যৱতী, তুমি এনেকুৱা এজন মানুহৰ যে পত্নী ৰূপে তুমি ধৰালৈ আহিলা, তাৰ বাবে ধন্যবাদ। আৰু এনেকুৱা এজন পিতৃক শতবাৰ প্ৰণাম জনাইছোঁ, যি ঔৰসত তেখেতে জন্মগ্ৰহণ কৰিছিলে, তেখেতকো সহস্ৰবাৰ প্ৰণাম, কুশলে ৰাখক। জয় অসম, লভিছো বিনা।